নন্দিতাৰ ভয়াবহ মৃত্যুৱে সমগ্ৰ অসমকে বিঘাতগ্ৰস্ত কৰি তুলিছে। সকলোৱে দাবী তুলিছে যে অপৰাধীজনৰ ফাঁচি হ'ব লাগে। কিন্তু আপুনি জানেনে নন্দিতা এতিয়াও আমাৰ মাজত জীয়াই আছে আৰু অতি সোনকালে তাই আকৌ উভতি আহিব। কিন্তু সেয়া কেনেকৈ সম্ভৱ? অলপ ধৈৰ্য ধৰক, সকলো জানিব পাৰিব। আপুনি হয়তো জানি আচৰিত হ'ব, নন্দিতা মাথো এক উদাহৰণহে। কিয়নো ভাৰতত প্ৰতিদিনে নন্দিতাৰ দৰে বহু ছোৱালী নৰপিশাচৰ বলি হৈ মৃত্যু কাকোৱালি ল'বলগীয়া হয়। মৃত্যুৰ কাৰণ বিভিন্ন হ'ব পাৰে, যদিও তাৰে ভিতৰত ধৰ্ষণ, এচিড আক্ৰমণ, হত্যা আদি উল্লেখযোগ্য। আপুনি জানেনে ভাৰতত প্ৰতিদিনে গড়ে 67 গৰাকী মহিলা ধৰ্ষণৰ বলি হ'বলগীয়া হয়। আপুনি যদি বছৰি হোৱা ধৰ্ষণৰ পৰিমাণত লক্ষ্য কৰে তেন্তে আপোনাৰ চকু কপালত উঠিব। 2013 to 2019 ইণ্ডিয়াত হোৱা প্ৰতি বছৰে ৰেপ কেছৰ সংখ্যা আছিল এনেধৰণৰ। এতিয়া আহিছোঁ এচিড আক্ৰমণৰ কথালৈ। ভাৰতত বছৰি হোৱা এচিড এটেকৰ পৰিমাণেও আপোনাক হয়তো আচৰিত কৰি তুলিব। 2016 পৰা 2018 লৈকে ভাৰতত হোৱা বছৰি এচিড এটেকৰ সংখ্যা আছিল এনেধৰণৰ। এতিয়া কথা হ'ল, এনেধৰণৰ কাৰ্যকলাপ কিয় সংঘটিত হ'বলৈ ধৰিছে? ইয়াৰ কাৰণ বহুতো আছে, যদিও তাৰে কিছুমান কাৰণ আপোনালোকৰ আগত আজি দাঙি ধৰিম। ইয়াৰ প্ৰথমটো কাৰণ হৈছে পৰিয়ালৰ সদস্যসকলৰ মাজত বাঢ়ি অহা দূৰত্ব। মানুহ যিমানে আধুনিকতাৰ দিশে গতি কৰিছে, সিমানে বৃদ্ধি পাইছে পৰিয়ালৰ সদস্যসকলৰ মাজত দূৰত্ব। তাৰোপৰি মানুহৰ দৈনন্দিন জীৱনৰ ব্যস্ততা ইমান বৃদ্ধি পাইছে যে নিজৰ সন্তানৰ জীৱনৰ সমস্যাসমূহৰ বিষয়ে জানিবলৈ অভিভাৱকৰ সময় নোহোৱা হৈছে। তাৰোপৰি মাক দেউতাকৰ লগত নিজৰ জীৱনত চলি থকা ঘটনাসমূহৰ বিষয়ে অৱগত কৰাটো ল'ৰা ছোৱালীয়ে এতিয়া প্ৰয়োজনবোধ নকৰে। যাৰ ফলত বৰ্তমান ল'ৰা ছোৱালীৰ জীৱনত চলি থকা ঘটনাসমূহৰ বিষয়ে মাতৃ পিতৃতকৈ ফেচবুকৰ অচিনাকি বন্ধুজন অধিক জ্ঞাত। আমাৰ পিছৰ কাৰণটো হৈছে সৎ বন্ধুৰ অভাৱ। মানুহৰ জীৱনত বন্ধুৱে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ঠিক তেনেদৰে এজন সৎ বন্ধুৱে আমাৰ জীৱন সলনি কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত এজন সৎ বন্ধু পোৱাটো খুবেই টান। বেয়া পথত যাবলৈ প্ৰেৰণা দিয়া বন্ধুৰ অভাৱ নাই যদিও ভাল পথত আগুৱাই লৈ যোৱা বন্ধুৰ সংখ্যা তেনেই নগণ্য। উদাহৰণস্বৰূপে পাৰ্টি কৰিবলৈ হয়তো আপুনি বহুত লগ বা বন্ধু পাব, কিন্তু লগত হস্পিটেল যাবলৈ হয়তো বন্ধুৰ আপোনাৰ অভাৱ ঘটিব। আমাৰ পিছৰ কাৰণটো হৈছে প্ৰেম সম্বন্ধ। বৰ্তমান প্ৰেম সম্বন্ধসমূহ এক সস্তীয়া প্ৰেম সম্বন্ধলৈ পৰিৱৰ্তন হৈছে। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ৰখাটো যেন এতিয়া এটা ট্ৰেণ্ড হৈ পৰিছে, যাৰ ফলত প্ৰেমৰ সঁচা অৰ্থ নজনাকৈয়ে বহু ল'ৰা বা ছোৱালীৰ মাজত যথাকথিত প্ৰেম সম্পৰ্ক গঢ়ি উঠে আৰু ইয়াৰ পৰিণতি হৈ পৰে অতি ভয়ংকৰ। আমাৰ পিছৰ কাৰণটো হৈছে ছ'চিয়েল মিডিয়া। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আমাৰ জীৱনৰ এক অংগ হৈ পৰিছে। শুৱাৰ পৰা উঠাৰ পিছৰে পৰা ৰাতি শুৱালৈকে আমি ছ'চিয়েল মিডিয়াৰ লগতে জড়িত। ইয়াৰ বহুতো ভাল দিশ আছে যদিও ই দুখমুক্ত নহয়। উদাহৰণস্বৰূপে আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আমি জানিব পাৰিছিলোঁ নন্দিতাৰ সেই ভয়ংকৰ মৃত্যুৰ ঘটনা। সেই মৃত্যুৰ ঘটনাই আমাৰ গাৰ নোম শিয়ৰাই তুলিছিল। কিন্তু আনফালে একাংশ হয়তো নন্দিতাৰ মৃত্যুক আদৰ্শ হিচাপে লৈ আনক হত্যাৰ ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ পিছৰ কাৰণটো হৈছে নৈতিক শিক্ষাৰ অভাৱ। নৈতিক শিক্ষা বৰ্তমান এটা বৰিং বিষয়। বিভিন্ন কাহিনীৰ মাজেৰে ল'ৰা ছোৱালীক নৈতিক শিক্ষা প্ৰদান কৰা এতিয়া অতীত। তাৰোপৰি আজিকালি ল'ৰা ছোৱালীৰ নৈতিক শিক্ষা লোৱাৰ সময় ক'ত? গোটেই দিনটো বিভিন্ন মোবাইল গেম তথা ছ'চিয়েল মিডিয়াৰ লগত লাগি থাকোঁতে তেওঁলোকৰ নৈতিক শিক্ষা ল'ব পৰা সময় তথা ইচ্ছা লাহে লাহে কমিবলৈ ধৰিছে। পিছৰ কাৰণটো হৈছে যৌন শিক্ষা। ল'ৰা ছোৱালীৰ সঠিক সময়ত সঠিক যৌন শিক্ষা প্ৰদান কৰাটো খুবেই প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যৰ কথা যে কোনেও এই বিষয়ে খোলাখুলিকৈ ক'ব নিবিচাৰে। সঠিক যৌন শিক্ষাৰ অভাৱত বহু ল'ৰা ছোৱালী বিপথে পৰিচালিত হয় আৰু যাৰ ফলত বহু সময়ত তেওঁলোক অপৰাধজনিত কামত লিপ্ত হোৱা দেখা যায়। এতিয়া কথা হ'ল, আমি এই ক্ষেত্ৰত কি কৰিব পাৰোঁ? বৰ্তমান সময় সলনি হৈছে আৰু সময়ৰ লগে লগে আমিও নিজকে সলনি কৰাটো প্ৰয়োজন। মাতৃ পিতৃয়ে বৰ্তমান অকল অভিভাৱকৰ দায়িত্ব পালন কৰিলে নহ'ব, তাৰোপৰি সন্তানৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব আৰু সন্তানেও নিজৰ সকলো সমস্যাৰ বিষয়ে অভিভাৱকক অৱগত কৰিব লাগিব। যিহেতু ঘৰৰ পিছতে বিদ্যালয়খনেই হৈছে শিক্ষণৰ একমাত্ৰ স্থান, সেয়েহে বিদ্যালয়তে নৈতিক শিক্ষা তথা যৌন শিক্ষা দিয়াটো প্ৰয়োজন। এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বন্ধু নিৰ্বাচন কৰোঁতে আমি সতৰ্ক হোৱাটো খুবেই প্ৰয়োজন আৰু এই সতৰ্কতা আমি প্ৰেমিক বা প্ৰেমিকা নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো অৱলম্বন কৰাটো প্ৰয়োজন। আমি ছ'চিয়েল মিডিয়াৰ পৰা ভাল শিক্ষাসমূহ লৈ বেয়াখিনি বাদ দিব লাগিব।
আৰু আমি যিমান পাৰোঁ নিজৰ পৰিয়ালক সময় দিবলৈ চেষ্টা কৰিব লাগিব এতিয়া সময় আহি পৰিছে আমাৰ সমাজত থকা ত্ৰুটিসমূহ দূৰ কৰি এখন নতুন সমাজ গঢ় দিয়াৰ আৰু আমিও যিহেতু সমাজৰ একোটা অংগ সেয়েহে আমি প্ৰথমে নিজকে পৰিৱৰ্তন কৰাটো প্ৰয়োজন নহ'লে আকৌ আহিব নন্দিতা আৰু আকৌ বলি হ'ব আমাৰ সমাজৰে আন এজন নৰপিশাচৰ কিন্তু এইবাৰ হয়তো তাইৰ নাম বেলেগ হ'ব আহকচোন ভিডিঅ'টো সকলোৱে মিলি শ্বেয়াৰ কৰি সমাজৰ কলংকিত কৰা ঘটনাসমূহ গা কৰি উঠাত বাধা প্ৰদান কৰোঁ আৰু জীয়াই থাকিবলৈ দিওঁ আমাৰ সমাজত থকা নন্দিতাৰ দৰে বহু ছোৱালী কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব